এইকেইটা দিন যে কি হ'ব, একদিন ৰ'দ একদিন বৰষুণ, গৰমো লাগে ঠাণ্ডাও লাগে। আৰু মোৰ এই হাপা মাৰাকেইটা কিবা বোৱাৰী আনলা, ভালো লাগে দেচোন, ইমান বেয়াও নালাগে। যিয়ে নহওক কি যি হ'ব এইকেইটা দিন, এখন তামোলকে চুবাই লওঁ ৰ। এবাৰ বোলে সিফালে যায়, একবাৰ বোলে ইফালে যায়, আজি বোলে অমুকটো, আজি বোলে তুমুকটো, আজি চাউল নাই, আলু নাই, দালি নাই, এনেকৈ হ'লে কেনেকুৱা হ'ব? মোৰ এই ল'ৰাকেইটা বা ক'ত মৰি আছে, কাম কৰিবহে গ'ল নেকি? বোৱাৰী, সৰু বোৱাৰী, কি হ'লে বুঢ়ী? মোৰ ডাঙৰ বোৱাৰীটো ক'ত গ'লে? কিয় জানো, মই তাই লেংটিত ধৰি আছো নেকি? তাই কিমান মাকৰ ঘৰত মৰবা দিছা? মৰা নাই চোতাল সাৰি আছা? মই গৰুকেইটাকে চাই আহো ৰ। থাক থাক ৰ, আহি আছো দেই। গৰু মখা মানে এইবিলাকতে মৰবা আহে। ডাঙৰ বাৰী গৰুকেইটা ডাঙৰ মায়ে এতিয়া আহি পোৱা নাই। আমাৰ কি হ'ব মোৰ গৰু ইফালে আছে। ডাঙৰ বোৱাৰী চাইকেল নিকিয়া, ডাঙৰ বোৱাৰী আহিছে নিকিয়া। সৰু বোৱাৰী, ডাঙৰ বোৱাৰী ক'তে ওলাই আছোন। সৰু বোৱাৰী, ডাঙৰ বোৱাৰী ক'তে ক'ত গেছিলি মায়ে? তোৰ নিচিনাকে য'তে ত'তে ঘূৰি ফুৰিলি নহ'ব, ঘৰতো কিমান কাম আছে তই নাজানা নেকি? বেছি কৰে দে অলপমান, পেটকে নিবৰ। তই বেছি নকৰে, যা। এইখন ঘৰত যে কি হ'ব ভাই, লাইট চাই একোৱে নাই। আজিহে আহি পাইছিলো, চাহ বনাবা লগা হ'লে। মাই চাহ খাবি নেকি? আছে যদি একাপমান আনে। কিবা কিবা আনছা এতিয়া তোৰ মাৰে ঘৰৰ পৰা? কিবা নাস্তা চাস্তা আনলি অলপ ভাল লাগিল হয়। গাখীৰ চাহ একাপ খাই ল'বা পালি ভাতি বেলা। বয়ে অলপ ওচৰতে পিৰা চিৰা পাৰি। নাস্তা নাই নেকি? অলপ গাখীৰ চাহ লগত খাব পাৰলো হয়। মাৰে ঘৰৰ পৰা একো আনা নাই নেকি? বাটত দোকানে নাপালো আহোঁতে, আৰু কিনো আনিমা। আৰু চাহ কিনিছোন, পানী পানী লাগছে বোৱাৰী। সৰু বোৱাৰী বেছি কথা নকবি বৰ একে। যদি ইমান পানী পানী লাগছি নিজে বনাই কিনে নাখালি নাখাও যা তোৰ চাহ। কি গৰম লাগছি এই বুঢ়ীডালত দেখি থাকবা নৰা হৈছো একে। অলপমান বাটত দেখি ফুৰি আহো ৰ। মাফ কৰি দিবিচোন, একবাৰ বাটত ফুৰি আহো বল। বল বল। বুঢ়ীডালৰ কাৰণে একো নানিছি নাই ঘৰৰ পৰা, এইবিলাক পেট পেকাই থাকে। গৰম লাগছি আৰু একে বুঢ়ীডালে শান্তি নোহোৱা কৰি দিছে। সন্ধিয়া হলি আৰু মোৰ মাথা গৰম হ'ব। এই বুঢ়ীডালে ভাত বনাবা দিব আনিম নাছিলে। মোৰ কি যি জ্বালা হৈছে ভাই, কি যি কাম হৈছে ভাই। মোৰ দুদিনমান একেৰাতে থাকবা গেছিলো, ময়ো মাৰ ঘৰত যাবা লাগব ৰ। কালি মান হেৰি যাম দে। কিন্তু বহুত দেৰি লাগছি আকৌ যাই পালি। আকৌ বুঢ়ীডালে আকৌ যাবাই নেদব, পেক পেকানিতে ঘৰতে থাকবা লাগব তাৰ কাৰণে। তাৰ ল'ৰাকেইটাৰ কাৰণে একো সুশান্তি নহয়। ক'তবা মৰবা যায়, দিনটো দেখা নাপাওঁ। হয়ে দে একে ৰাতি একে বনাবা লাগে, তাৰপিছত খেদা খাই কেনে বল যাওঁ দে ঘৰত। নহ'লে আকৌ বুঢ়ীডালে পেক পেকাব। সন্ধিয়া হ'ল। চাইকেলখনে ভৰাই ল'ব পৰা নাই। এই বুঢ়ীটোৰ লগত যে কি হ'ব, ময়ে ভৰাই থ'ব লাগিব। এইখিনিত থৈ দিয়ে।
ঠিকে কৈছা দে একোটা কাম যি কৰবা নৰে এক কঁকালখনৰ কাৰণে একেবাৰে বুঢ়ীডালে একোৱে কাম কৰবা নৰে চব কাম আমাৰে দায়িত্ব হয় দে একে মহাৰাণী নিচিনা থাকে ভাত চাহ কিবা কিবি চব বনাব লাগে একে মানুহে দেখা পাব নে বাচ্চা ও মা তো কথা আমি একো কোৱা নাই দেৱা আমি তো কাৰণে চলান বাগিছি যাবা লাগি পেন কৰিছিলি ক'ত চলান বা যাবি একেবাৰে হইলে একেবাৰে ডাইলগ মাৰবা এই বেছি কথা নাই এই কি কথা কয় লৈ যা মনাইকে লৈ যা সন্ধিয়া কাৰণে ভাত চাত বনাবা মই গৰুকেইটা আকৌ লৈ আনো যা সন্ধিয়াই হ'ল আহিবা ও উঠছনে নাই উঠিল ও দে দিছে যা আৰম্ভ কৰো আৰু এই ওপৰ দি কেনে উঠিম যা দৰ্জাখন মাৰি দাও সন্ধিয়া হবাৰে হ'লে গৰুকেইটাও নিব লাগিল গৰুৱে বা ক'ত যায় ঘৰত যাবা এই বোৱাৰীকেইটা বা ক'ত বা গেলা এতিয়া জানো মই ঘৰতে ঘৰৰ গৰুকেইটা নিকেনে বান্ধি থৈ দেৱা তোৰে দে তই আছ না খুজি আছিল বৰ দে সেইগিলা বাদ দি মই বহুত বা আছে এতিয়া কিন্তু আগতে বিচাৰিলো যে ঘৰ পামি আহি আৰু অকণমান আছে অলপমান এই কপালখানে খুৰাও লাগছি কাটাই কিতাপ দেখি আছে নেকি ভাইটি মোৰো খুজাইছিচোনে মই খুজাতে ধৰছি মোক সন্ধিয়া হ'লে এতিয়া বুঢ়ীয়েনো কিবা আকৌ সন্ধিয়া হ'লে দে বুঢ়ীয়ালে জানো বিচাৰহে লৈ আছে কি ভাবো বা আইতা কি গালি দিব সন্ধিয়া হবাৰে হ'ল এইটা বোৱাৰীকেইটা ক'ত বা মৰবা আহিছে মই একে গৰুকেইটাই বান্ধি থৈ দিলো এতিয়া একেবাৰে ভাতকেইটা ৰান্ধবা লাগি সোনকালে ৰান্ধবা লাগে ক'ত বেলাত মৰবা গৈছি বোৱাৰী হাতনে ইতেহে আহি পাইছা সন্ধিয়া বেলা মই গৰুকেইটা বান্ধি ৰেডিয়ে হলো এতিয়া ভাতকেইটা বনাব লাগিছিল ক'ত ভাত বনাবে মই কঁকালখন দেখা নাই নেকি এতিয়া বিষাই আছে একেবাৰে মই তোমাক দুটাক ভাত বনাই খুৱাব লাগে কঁকাল যদি বিষাই আছে ইমান বিছনাত বাগেৰ দি নাথলি দিয়া আমি দেখোন বোৱাৰীয়ে তোৰ গৰুকেইটা আনিলো হয় চাকৰ হলো হয় এই বিন্দা চাইবো খাবো আকৌ ঘুমাবো হয়ে বায়ে আমি ভাত বনাব লাগে আজি তো কি বনাওয়ে ভাই এই কিবা বনাওতে মাংস নেকি চকৰৰ মাংস আনো আমি মাংস আনবা যাওঁ ক'ত মাংস আনবা যায় সোনকালে আহিবি দেই সোনকালে আহিবি সন্ধিয়া হ'লে